গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ ভালে আছে? আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ইয়াৰ ৰাতিপুৱা 6টা বাজিছে, শুই উঠিছোঁ। ধোৱাই নাই, গা চা ধোৱাই নাই, মুখ ধুম, একেবাৰে গা ধুম, ধুই পেলাই চাহ তাহ খাম আৰু তাৰপিছত এয়া আপিলা হা এয়া ৰাতিপুৱা ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি আছে আৰু এটা এইটো স্পাইডাৰমেন হৈ আছে। কি কৰিলা স্পাইডাৰমেন? ইফালে জুপিছে সিফালে জুপিয়াইছে। তোমাৰ নাম কি কৈ দিয়া? তোমাৰ নাম কি কৈ দিয়া? নৱনীত বৰা। কোন স্কুলত পঢ়া ল'ৰা? শিৱদা শংকৰপুৰ জাতীয় বিদ্যালয়। তুমি কোন স্কুলত পঢ়া? এঘাৰটি। তাৰপিছত দুইটা হ'ল, এইটো হ'ল ভণ্টিয়ে, সেইটো হ'ল ককাই। এতিয়া ৰাতিপুৱা খেলি আছে, কাজিয়া লাগিছে, এইটো এটা মাৰে, সিটোৱে জেগাৰ মাৰে। তাৰপিছত সয়া কৰি আছে। তাৰপিছত ল'ৰাজনৰ দেউতাক নাই বাৰু বৰ্তমান এতিয়া, মানে কি দেউতাজন নোহোৱা আজি কি হ'ল মানে আমি নিজে নাজানো। আজি 7 বছৰমানেই হ'ল। পইচাৰ পিছত কাম কৰিছিলে। তাৰপিছত কাম কৰোঁতে ল'ৰাজনক তেওঁৰ মেনেজাৰ যিজন আছিলে গোপাল দাস, তেওঁলোকে মানে হেৰিয়াত ফুৰাবলৈ নিছিলে, উৰিষ্যাত ফুৰাবলৈ নিওঁতে আধা ৰাস্তাতে ল'ৰাজন মানে নাইকিয়া কৰিলে। কলকাতা হাৱা ষ্টেচনতে নাই বুলি মানে হেৰি কৰিছে, বহুত হেৰি কৰিলে দেউতাই মানে কেছ কিবা কিবি খেলিলে। তাৰপিছত মানে কি আজিলৈকে মানে নাই যেন নাই আৰু কি হ'ল কি নাই একো অনুসন্ধানেই নাপালে, কোনে একো হেল্প নকৰিলে। তাৰপিছত আনকি অকণ চাইকে একো হেল্প নকৰিলে। ল'ৰাজন চাওকচোন, তেতিয়া মানে নাইকিয়া হওঁতে 1.5 বছৰ আছিল, এতিয়া তাই 8 বছৰ হ'ল। এই ফেব্ৰুৱাৰী পালে তাই 9 বছৰ। হা মোক ধুম কাপোৰ খোলা। এইহাল চাওকচোন কেনেকৈ আছে, এটা দাদী আম্মা, এটা স্পাইডাৰমেন। ইফালে জঁপিয়াইছে সিফালে জঁপিয়াইছে, কিবা কিবি নাচা আকৌ ভালকৈ নাচা। ইনুচাহনি আছালা মোকৈ দেহাৰ শিৰাই গ'ল মই নাজানৈ, দেহাৰ শিৰাই গ'ল মই নাজানৈ, পেটলৈ ভাত নোযোৱা, পেটলৈ ভাত নোযোৱা হ'ল। ধুনীয়া ল'ৰা, তুমি স্পাইডাৰমেনৰ নিচিনাকৈ অকণমান জঁপিয়াই দেখুৱাই দিয়া। স্পাইডাৰমেন একেবাৰে বান্দৰটো এনেকুৱা স্পাইডাৰমেন এইটো। দুটা ৰাতিপুৱা শুই উঠাবা বুলি সি তাকে কৰি আছে। আৰু ছোৱালীজনীও ৰাতিপুৱা চাদৰ মেখেলাযোৰ আনি দিছোঁ, মা মোক এইযোৰ পিন্ধাই দিয়াচোন। একেবাৰে ইমান হাল্লা লগাইছে, তাইক পিন্ধাই দিওঁতেহে শান্তি। বৌজনী বাঢ়ি কাম কৰি আছে, মানে তাই সেইফালে ভালকৈ ৰাতিপুৱা শুই উঠিছে, ভালকৈ থকা নাই, সেইকাৰণে মানে তাই মুখখন দেখিবলৈ লাজ কৰিছে। এয়া এতিয়া গা ধুই আহিছোঁ, আহি পেলাই চাহ খাব লৈছোঁ। ৰাতিপুৱা শুই উঠি সদায় মই লাল চাহেই খাওঁ, গাখীৰ চাহ খালে গেছ হয়। কি হ'ল নালগা পাই মোলৈ হেৰি আনিছে লাগিছে। এতিয়া চাহ তাহ খাই কাপোৰযোৰ অকণমান চেঞ্জ কৰি মোৰ চোৰ আছোঁ এখন বাহিৰলৈ আহিছোঁ। কি হ'ল? এয়া হ'ল মোৰ পেহী আইতা। এয়া মোৰ পেহী দেই, হাই বুলি কৈ দে। হাই বাই। এজনী খুব মৰম লগা পেহী দেই। তুমি হেৰি কৰিছা, ময়ো কৰিম কালি পেহীজনীৰ লগত এনেকৈয়ে ধেমালি কৰি থকা আহিলে। পেহীজনী খুব ফূৰ্তি হ'লে আৰু মৰমীয়াল, আৰু মজুনে এবাৰ কথা পাতি লয় পেহীজনীৰ লগত, একদম মানুহক মুহিনী বান্ধ মাৰি লৈ মাৰি দিয়ে আৰু একেবাৰে কি কবি। মোহিনীহে হ'ব লাগিছিলে নামটো। মোহিনী নহয়, হ'ল মইনা কণ। মোহিনী নহয়, নামটো মাকে দিলে মইনা কণ। চাহ তাহ খালে নেকি? ঘৰ আজিকালি ঘয়া কৰিবলৈ লৈছে নেকি? লগাই লগ কেতিয়া মুচিছিলে? কেতিয়াবাই এয়া চিমেণ্টেৰে মুচিছিলে ন? এয়া পেহীয়ে মানে কি এইখন তলখন কেঁচা যদিও একে ইমান ধুনীয়াকৈ মুচি থয় চিমেণ্টেৰে, দেখিবলৈ মানে পকা ঘৰতকৈও ভাল লাগে থাকিবলৈ।
ভিতৰে বাহিৰে ভাল লাগে তেনেকৈ ধুনীয়া চিজিল হৈ আছে যে ন ঘৰটো এই ঘৰটো লেতেৰা হৈ থাকিলে থাকিবলৈ বেয়া লাগে তাকেতো ঘৰটো চাফা হ'লে মানুহ থাকি ভাল লাগে ন বগা চিগাই হওক এই মানুহৰ মনটোহে মেইন হৈছে এতিয়া মানুহৰ মনটোহে মেইন এতিয়া ধুনীয়াকৈ হাঁহি দিয়কচোন এতিয়া এতিয়া হাঁহি দিয়কচোন আপোনালোকে কমেণ্টত জনাবচোন পেহীজনী প্ৰথমতে ফটোত কি দেখিছিলে আৰু নেক্সটত কি দেখিছিলে এই মাছ বেপাৰী আহিছে কি মাছ আছে ছাৰ বালি মাছ আছে কলীয়া জৰা ভাগন ৰৌ বাহু কেনেকৈ দিলে মালিবিলাক আছিলে কাপোৰ ভাগনটো 60 টকা ল কি ল ল ডাঙৰটোকে ল এই ল আৰু নেকি এইজনী চাদৰ মেখেলা ৰাতিপুৱাৰ পৰা চাদৰ মেখেলা পিন্ধি ওলমাই ফুৰিছে চাদৰ মেখেলা এফালে চুচৰি যায়গৈ মাটিত আৰু এইটো হৈছে স্পাইডাৰৰ মানে মুখা খোলায়েই নাই মেখেলা চুচৰি গৈছে তাৰপিছত এইকেইটা আমাৰ টিকলু ছাগলী মাইনাকেইটা আমটো মই ছাগলী পোৱালি গৰু পোৱালি কুকুৰৰ পোৱালি হওক বা মেকুৰী পোৱালি ইমান ভাল পাওঁ দেখিলে এবাৰ নোলোৱাকৈ ৰ'বই নোৱাৰোঁ সেইটো লোৱাগৈ ল'ৰা নেখাই দিবা ৰাস্তালৈ যাবগৈ নেখাই দিবা ৰাস্তালৈ যাবগৈ অকণমান যাওঁ আকৌ পেহীজনীৰ লগত কথা পাতোগৈ পেহী বাহিৰ কাম হোৱাই নাই মই আহি আছোঁ ডিষ্টাৰ্ব দিবলৈ সেয়া থপনাত চাকি জ্বলাই আছে বাবে নামাতিলোঁ গুচি আহিলোঁ খোলা গেজা কাপোৰযোৰ যা হা আৰু চেণ্ডেল কি হ'ল চেণ্ডেলযোৰ কি হ'লে হা খালী ভৰি যে ঘূৰি ফুৰিছে একে ৰাতিপুৱা ভনী চেণ্ডেলযোৰ ইণ্ডিয়া যোৱা ল'ৰা ভাল ল'ৰা যোৱা অ' বাই ধুনীয়া ঘূৰি যোৱা দেখা আইতাক কোৱাগৈ আইতাক দিব যোৱা আমাৰ আইতাক কোৱাগৈ যোৱা ৰাতিপুৱাৰ পৰা 6টা বজাৰ পৰা এতিয়া হয় 8:30 বাজিলে হয় এতিয়া এই কাপোৰযোৰ খুলিছে তেনেকেই চোচৰাইলৈ ফুৰিছে আৰু ফ্ৰেণ্ডছ ভিডিঅ'টো আজিকালি ইমানতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'বোৰ কেঁচাই আপোনালোকে কেনেকৈ পাইছে প্লিজ কমেণ্টত জনাবচোন ধন্যবাদ